জাতীয় কলা দিৱস চাৰ্চিং প্ৰিচেকত 42 নিৰীহৰ হত্যাকাৰীক দিব পৰা নাই অসম চৰকাৰে শাস্তি শান্তিৰ বাৰ্তা প্ৰেৰণ সচেতন সমাজ তথা সংগঠনৰ চেণ্ডউইচ খাই চিকিৎসাধীন হোৱা আশ্বেন ৰেংমা পৰিয়ালৰ সদস্যৰ ৰোগৰ কাৰণ ব্যক্ত কৰিলে চিকিৎসকে খোৱা খাদ্যত বিক্ৰিয়াৰ ফলত এই ঘটনা ভাৰতৰ খাদ্য নিগমৰ ট্ৰাকৰ পৰা চাউলৰ বস্তা আটবাটতে হৰলুকি প্ৰত্যক্ষদৰ্শী ৰাইজে বিচাৰিছে এই কাৰ্যত জড়িত বিভাগীয় কৰ্মীসকলৰ উপযুক্ত শাস্তি নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথম খবৰলৈ অভিশপ্ত 17 অক্টোবৰ চাৰ্চিং প্ৰিচেকৰ লগতে সমগ্ৰ কাৰ্বি আংলঙত আজি জাতীয় কলা দিৱস পালন 12 বছৰৰ পিছতো হত্যাকাৰীক আটক কৰি শাস্তি দিব পৰা নাই অসম চৰকাৰ আৰু লগতে অসম পুলিচে অভিশপ্ত 17 অক্টোবৰ উক্ত দিনটোৰ কথা মনত পৰিলে সকলোৰে গাৰ নোম হিয়ৰি উঠে বিশ্ব কপাই তোলা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছিল 2005 চনৰ 17 অক্টোবৰত দুই পাৰ্বত্য জিলাখনৰ দুই সহস্ৰ সংগঠন ক্ৰমে UPDS আৰু DHD মাজত চলা প্ৰায় এমাহ ধৰি হোৱা সংঘৰ্ষৰ অন্তত পশ্চিম কাৰ্বি আংলঙৰ তেতিয়া খেৰণী অন্তৰ্গত প্ৰিচেক আৰু চাৰ্চিম নাৱৰ গাঁওখনত ডেৰমহীয়া শিশুকে ধৰি বৃদ্ধলৈকে 42 জনকৈ নিৰীহ কাৰ্বি লোকক অতি নৃশংসভাৱে হত্যা কৰিছিল সন্দেহযুক্ত DHD নুনিচা গোটে সমগ্ৰ বিশ্বক কঁপাই তোলা 2005 চনৰ 17 অক্টোবৰৰ দিনা সংঘটিত ঘটনাৰ সময় আছিল ৰাতিপুৱা প্ৰায় 6 মান বজাত Sita oglar banget tu ni, ini tu ban muni nak patilo, laso besar banget, konane ceng besi nani pajudai apa laso bang klang ni, laan pati ke karya kai banget, unang ni laso bang isi steme itu kado be, pen dengsi, laso putar non ke bang helang kado be ania banget, ini tu laso kidipring, laso case, laso bang pa input tu si, itu merata hengu, aning pang samni karya kai paning pang sam jin. Apaan itu, hampang asong non, barat cari asong non, bah kita heding itu non kata wena, langsung iklan bang itu, non mai ining cerot kut pen klaim nala, langsung iklan ni bang agak hoit lang tu potensi, high court pen supreme court itu pada padam ni, nilingin pen bangnya lah lo. Ang lagi tu, jika pihak tu pan non tak insai kontek telang ni kontek telang, lagi polis itu, asal polis tu kopi apa lagi ni, nili tu 36 hours ban ke call mungkin nili tu mungkin non available FIR lah tu take, segala munit PTF tu lagi lah tu mungkin nep telang, nep take nema lah bangsi itu ke kacini nangi, atema lah bangsa kes kecing aku ke bang ke thoma di masa tu kan PT Puluhan Manjalong lah pen ke koi ke NSCN IM tu hansi ke koi sita laso arjulong lok pen nili chini lo lah ke komat ne arlo ke do tu hard force tu si lah ke karbi pen di masang bong kapaci PT seroye pan ke claim busi nili tu chini lo la sineli la maksud telefon pen bohim lang thasa jadi ke neso hosom presiden pen nili cingki lo telefon pen la pen la hiru cingki pen ajok nilitum ni sirkep angke nilitum la pangton unlo seta Oktober sirkep ajuk amat lamding road along karbi bang phopan papi thilot ke koi ke kapiti ke koi ke NSCN IM pu seta alarki hui ke karbi tu ampat lapor la soalam se chini nangji la ke koi thap lo la ke Assam police atum si ke claim pusi neli ka matha সেই দিনা ৰাতিপুৱা অন্য দিনৰ দৰে জিৰি কিণ্ডেঙৰ পৰা ডিফুলৈ আৰু হামৰেনলৈ যোৱা সাহিত্য শাসিত পৰিষদৰ পৰিবহন যাত্ৰীবাহী বাছ দুখন কিছু সময়ৰ ব্যৱধানত নামি আহিছিল জিৰি কিণ্ডেঙৰ পৰা আততাই সকলে ডিফুলৈ বুলি নামি অহা প্ৰথম বাছখনক প্ৰিচেকত ৰখাই থৈ বসা 25 জনকৈ কাৰ্বি লোকক বাছৰ পৰা নমাই নৃশংসভাৱে হত্যা কৰাৰ লগতে বাছখনকো জ্বলাই ভস্মীভূত কৰি পেলাইছিল তাৰ পিছত প্ৰিচেক আৰু চাৰ্চিমত প্ৰৱেশ কৰি এক ফালৰ পৰা গুলি বৰ্ষণ কৰি গৈছিল মুঠতে সেই দিনা এখন বাছ আৰু দুইখন বাছ গাঁৱত আক্ৰমণ কৰি আধা ঘণ্টাৰ ভিতৰত গৰ্ভৱতী মহিলা ডেৰমহীয়া শিশুকে ধৰি বৃদ্ধা পুৰুষ মহিলা 42 জনকৈ নিৰীহ কাৰ্বি লোকক নৃশংসভাৱে হত্যা কৰিছিল হেয়ে প্ৰতি বছৰৰ 17 অক্টোবৰত দিনটোক
দুষ্কৃষ্টিকাৰীসকলৰ হাতত প্ৰাণ হেৰুওৱা লোকক সোঁৱৰাই জাতীয় কলা দিৱস হিচাপে কাৰ্বি জাতীয় দল সংগঠনবোৰে ঘটনাস্থলীত দিনজোৰা কাৰ্যসূচী পালন কৰি অহাৰ লগতে আজি সমগ্ৰ কাৰ্বি আংলঙত জাতীয় কলা দিৱস হিচাপে পালন কৰিছে। Ini kecing siason badak labang so kecikimuang bengalong di masa Apex Budi abang kui luto di masa Apex Budi abang ku sambil latak dobe ni lalang bantal arjupan di athi labang so khotona ke kejethang ke di masa lapan karbi bong si jethang lo dawe pini ke labang so kecikimuang bengalong mangke di masa Apex Budi pandal ladu di masa Apex Budi abang sambil kejethani alam di bangke arjupan halo de kopi posi nak lapaso aron kang saya bang papi huk ma alang तुम कॉपी पे सी बता कमेंट्स भी दिखाएंगे मैं बस नहीं लिया रिपोर्ट जी। मैं आपसे जानना चाहूँगा कि ये जो घटना हुआ है ये घटना कम से कम आज से 12 साल हो चुके हैं। 12 साल होने के बावजूद भी यहाँ पर आइन प्रक्रिया जो है अभी तक स्थगित है, अभी तक आगे नहीं बढ़ पाए। जो हत्याकारी उन लोग अभी तक कर नहीं पाए, तो आप क्या कहेंगे? ये सुन के मेरा फर्स्ट टाइम है और आज मैं जेएनएस को रिप्रेजेंट कर रहा हूँ यहाँ में, और ये सुन के मैं बहुत दुख लगा और शर्म का बात है हम सब दिमासा लोग के लिए, क्योंकि दिमासा और खरबी भाई का जैसे कब मेरा नाना नानी लोग का टाइम से हम लोग एक साथ बैठे हैं। अभी भी हम लोग दिमासा में खरबी अंगलों में हम लोग ऐसे रहते हैं। लेकिन पब्लिक को पूछना चाहूँ, अगर हम लोग भाई बहन का जैसे रह के आया इतना साल बाद और उस दिन में हम बहुत यहाँ पे बहुत हमतन हुआ और यहाँ सैड इंसिडेंट हुआ, उसको कैसे मतलब इतना साल रह के वो पॉसिबल नहीं है। इसलिए मेरा मैं कॉन्फिडेंस से कह रहा हूँ कि ये जो हुआ है वो बहुत अफसोस का बात है और ये बहुत दुख का बात है। ये हम लोग अपना से खरबी भाई लोग दिमासा भाई लोग से ढूंढ के ये नहीं हुआ, ये कोई न कोई एक्सटर्नल फोर्सेस से इन्वॉल्व हुआ है। और जो अभी तक पुलिस को भी इन्फॉर्म करा ये इंसिडेंट के बारे में, लेकिन कुछ नहीं हो रहा है। इसका क्लियर साइन है कि वो लोग भी इन्वॉल्व है। इसीलिए हम लोग ये खरबी भाई लोग आज ये ऑर्गेनाइज किया, ये हम लोग भी बहुत दुख हम लोग अभी जो एपेक्स बॉडी नहीं आने से भी हमको भेजा है, इसलिए हम भी आप लोग को दुख को शेयर करने के लिए आया। इसलिए हम लोग अगर इसको जस्टिस देना है, अगर जस्टिस देना है तो सिर्फ खरबी लोग से नहीं, हम लोग दिमासा लोग से भी ये करना है। और आज से ये जो हुआ 2005-17 अक्टूबर को, उसको हम लोग अच्छी तरह से मतलब जानकारी लेना चाहिए, क्योंकि हिस्ट्री रिपीट्स। अगर हम लोग हिस्ट्री को अच्छा से नहीं मालूम होगा तो ये रिपीट भी हो सकता है। इसलिए हम दिमासा से आया ये मैसेज देने के लिए, एपेक्स बॉडी का मैसेज देने के लिए कि हम लोग ऐसा दोबारा और कभी करना नहीं चाहिए। और आज से जो ये यहाँ पे हुआ उन लोग को जस्टिस देने के लिए हम सब मिलजुल के फाइट करना चाहिए और जस्टिस देना है। तात्पर्यपूर्ण कथा ये जे 12তম कला दिवस पालन करिले राइजे, किन्तु आजिলৈকে অসম सरकाৰৰ पुलिसे কোনো হিতাধিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য, আজি শোক দিৱসত স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপি, অৱসৰপ্ৰাপ্ত IAS বিষয়া JI কাঠাৰ প্ৰমুখ্যে ডিমাছা এপেক্স বডিৰ চমুকৈ JNHৰ সদস্য সঞ্জীৱন লাংথাছাৰ লগতে কাৰ্বি জাতীয় সমাজ তথা সংগঠনৰ বহু নেতা কৰ্মী আৰু কাৰ্বি ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি এনে ধৰণৰ সংঘাত যাতে পুনৰ ঘূৰি নাহে তাৰ বাবে কামনা কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰে। বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ। অৱশেষত চেণ্ডউইচ খাই ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হোৱা বহু প্ৰত্যক্ষিত ৰোগীৰ উৎস আৰু কাৰণ 17 অক্টোবৰৰ দিনা সাংবাদিকৰে হোৱা কথা বতৰাত ব্যক্ত কৰিলে চিকিৎসক এল লাউজেম, আনন্দ কাঠাৰ আৰু বৰ্ধিং টিমুঙে। ডিফু বজাৰত থকা ৰয় সুইটছৰ পৰা অনা চেণ্ডউইচ খাই ক্ৰমে বিক্ৰিয়া হোৱাৰ ফলত ঘটে এই অবাঞ্ছিত ঘটনা। মাজনিশাৰ পৰা এজনৰ পৰা এজনকৈ আক্ৰান্ত হয় চেণ্ডউইচ খোৱাৰ ফলত। তাৰ পিছত আটাইকে নি ভৰ্তি কৰা হয় ডিফু অসামৰিক চিকিৎসালয়ত। যোৱা দেওবাৰে 9 অক্টোবৰত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী আছৱেন ৰেগমাৰ পৰিয়ালত সন্ধিয়া হোম ছাৰ্ভিচ হোৱাৰ অন্তত খোৱা চেণ্ডউইচে কাল হৈছিল। মাজনিশাৰ পৰা পৰিয়ালটোৰ কোনোবাৰ যদি বমি হয়, কোনোবাৰ ভীষণ জ্বৰ আৰু কোনোবাৰ পেটৰ বিষ হৈ সঘনাই শৌচ কৰিবলগীয়া হয়।
অৱশেষত তেওঁলোক আটাইকে চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ডিফু চিকিৎসালয়ত ৰোগৰ কাৰণ জানি অনেকে ৰয় সুইটছৰ স্বত্বাধিকাৰীক দোষাৰোপ কৰিলেও চিকিৎসাৰ যাৱতীয় দায়িত্ব উক্ত সুইটছৰ স্বত্বাধিকাৰীয়ে লোৱাত একাংশ চহৰবাসীৰ নৈতিক সমৰ্থন লাভ কৰি আছিল নিজৰ ভুলৰ বাবে সকলো দুখ স্বীকাৰ কৰা ৰয় সুইটছৰ স্বত্বাধিকাৰীয়ে কিন্তু ভুলে জানিয়ে হওক বা অজানিতে হওক গ্ৰাহকৰ জীৱনৰ সৈতে খেল খেলাৰ অধিকাৰ নিশ্চয় নাছিল 7 দিন লেবেজান হৈ পৰি থকা ৰোগীসকলৰ ভিতৰত অধিক গুৰুতৰ অৱস্থা হোৱাসকলক ইতিমধ্যে নগা অসামৰিক চিকিৎসালয় উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰা বুলি চিকিৎসক 3 গৰাকীয়ে সাংবাদিকসকলৰ আগত জানিব দিছে তেন্তে ঘটনা কিমান গুৰুতৰ হ'ব পাৰে হেয়া স্বাভাৱিকতে আটাইৰে অনুমেয় সৌভাগ্যৰ কথা এই যে এতিয়ালৈ কাৰো মৃত্যু ঘটা নাই এই লৈ কেএছএ ধৰি বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ওপৰত আজি অনুষ্ঠিত কৰা সংবাদমেল যোগে ব্যৱসায়ৰ লাইসেন্স বাতিল কৰাৰ বাবে দাবী তুলিছে ৰংথেংস্থিত কাৰ্বি ছাত্ৰ সন্থাই এই সন্দৰ্ভত অনাগত সময়ত কি জিলা প্ৰশাসন বা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কি প্ৰতিক্ৰিয়া হ'ব হেয়া লক্ষণীয় হ'ব ভাৰতীয় খাদ্য নিগমৰ চাউল ভৰ্তি ট্ৰাক খুজাৰ পৰা আহি থকা বাটত মাজতে হয় চাউল বস্তাবিলাকৰ হৰলুকি খুজাই ভাৰতীয় খাদ্য নিগমৰ চাউল ভৰ্তি ট্ৰাক ডিফুস্থিত ভাৰতীয় খাদ্য নিগমলৈ আহি থকা বাটত ডেনগাঁও বজাৰৰ থকা মেহাই নামৰ হোটেলত ট্ৰাকৰ পৰা চাউলৰ বস্তাৰ হৰলুকি হোৱা ঘটনাৰ সন্দৰ্ভত তীব্ৰ অভিযোগ তুলিছে ডেনগাঁৱৰ একাংশ প্ৰত্যক্ষদৰ্শী ৰাইজে AS01 F6609 আৰু AS25C9993 নম্বৰৰ চাউল ভৰ্তি ট্ৰাক দুখন যোৱাকালি হুজাইস্থিত ভাৰতীয় খাদ্য নিগমৰ পৰা ডিপু খাদ্য নিগমলৈ আনি থকা পথত এখন ট্ৰাকৰ পৰা চাউলৰ বস্তা ডেনগাঁও মেহাই নামৰ হোটেলত আনবাৰৰ দৰে চাউলৰ বস্তা নমাই দিবলৈ লওঁতে একাংশ ৰাইজৰ দৃষ্টি গোচৰ হয় ফলত চাউল বস্তা নমাব পৰা সম্ভৱ নহল সিদিনা এইদৰে গুৰুত্বৰ অভিযোগ তুলিছে প্ৰত্যক্ষদৰ্শী ৰাইজে পুলিচ tumpen sitame lapen ke FCI amena tumpen sami laso kodri talipon pamesi action enangji komasi laso adim long kichok che kiduma lapan ke adai envek nei pusi nilitum NSUI asong lapen ke kadoko we ladak ilitum karbi anglong ong pu cerabra perasong tumdo an sitame alang litum phan action envek nangko pusi nilitum pen bangke chuni rilo ইপিনে এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী কেইজনমান ব্যক্তিয়ে সীমানতো ক্ষান্ত নাথাকি ভাৰতীয় খাদ্য নিগমৰ চাউল ভৰ্তি ট্ৰাকটোৰ পিছে পিছে অনুসৰণ কৰি আহি ডিফু পায়হি আৰু ডিফু থানাত এই ঘটনাৰ বিষয়ে বিতং বিৱৰণ দিয়ে ব্যক্তি কেইগৰাকীৰ কথাত ভিত্তি কৰি ডিফু আৰক্ষীয়ে কালি নিশা প্ৰায় 8:30 বজাত উক্ত অভিযুক্ত ট্ৰাক দুখনক থানালৈ লৈ যায় এতিয়া প্ৰশ্ন হৈছে এই ধৰণৰ দুষ্কাৰ্য কেৱল ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িয়া ট্ৰাক চালকসকলৰে নে আৰত বিভাগীয় কোনো বিয়োগম বিষয়া কৰ্মীৰ নিৰ্দেশত চলি আছে যদি এনে কথা হয় তেন্তে কিমান দিনৰ পৰা দৰিদ্ৰ জনগণৰ নামত অহজ চাউল এইদৰে আটবাটতে হৰলুকি হৈ আহিছে এই বিষয়ে জিলা আৰক্ষী বিভাগে শীঘ্ৰে তদন্ত কৰি এনে কাৰ্যত জড়িত বিষয়া কৰ্মীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰিছে সচেতন ৰাইজে গ্ৰামাঞ্চলৰ আৰ্থ সামাজিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলটোৱে জিলাখনৰ কেইবা ঠাইতো বজাৰ গৃহ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে এইদৰে বীৰৱাৰতো দুটাকৈ বজাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা মহাময়া সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং টেৰানৰ উপস্থিতিত মঙলবাৰে মুকলি কৰিলে কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অমৰ সিং টিছয় কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছয় বীৰৱাৰত আজি পুৱা উপস্থিত হৈ 8:30 মান বজাত বীৰৱাৰ বজাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা মুকলি কৰে মহাময়া জনপ্ৰতিনিধি লুনসিং টেৰানৰ উপস্থিতিত ये लद्दाख बैंक के कद्दो कवे 26 MACC 26 MACC मार्केट सेट पचेतांग नहीं ऊपर नंकले मात्र 40 तावे लसी लद्दाख बैंक के पिनिंग बैंक है पिनिंग निंकान बैंक है 2017-18 निंकान बैंक मात्र हिनी वेलो नंग पतांग लोग दे मार्केट सेट हिनी वेलो लपे निंकान बैंक नंग लेवेर ये पोट लद्दाख बैंक aku nang patang konver ko
lan pensi nang litum apor nang chipki do kato ko pot ining arong pik lo la pen ining sam pik lo la pen ke la ladak local MSC jur pik alamangge kali lo tante la tai sivel lo ke long yo mang diko tala nang yo ko hini nang pibe ko pusi hini lo la pen ako muning aning kana nang le thui la se muning aning kan ta ako ladak nang pa ongi phan nilihin pen jong si nang bibom pulane lage nili nang pipon vekto lan pen si nilam pek বজাৰ গৃহ নিৰ্মাণৰ আধাৰশিলাটি মুকলি কৰি কাৰ্যবাহী সদস্য টিছই কয় যে জিলাখনৰ 26 সমষ্টিৰ বাবে এনেদৰে বজাৰ গৃহ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে যদিও মাত্ৰ কেইটামানহে অসম চৰকাৰৰ পৰা অনুমোদন হৈ আহিছে তাৰে দুটা বিৰৱাৰৰ ৰাজ্যক অভাৱ অনাটনৰ পৰা ৰেহাই দি গ্ৰাম্য অৰ্থনীতিত উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাৰ স্বাৰ্থতে বিৰৱাৰৰ বাবে দুটাকৈ বজাৰ গৃহ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হ'ল আৰু অনাগত দিনবোৰত অন্যান্য সমষ্টি এলেকাটো পৰ্যায়ক্ৰমে এই ধৰণৰ সুবিধা ৰাজ্যৰ অৰ্থনৈতিক দিশ বিকাশৰ লক্ষ্যৰে আগুৱাই লৈ যোৱাৰ কথা সদৰি কৰিলে কাৰ্যবাহী সদস্য টিছই বিৰৱাৰ অঞ্চলৰ গয়াৰ আৰ্থ সামাজিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বজাৰ গৃহ নিৰ্মাণৰ বাবে কাৰ্যবাহী অমৰ সিং টিছই লোৱা সিদ্ধান্তক উষ্ম আদৰণি জনাইছে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ সদস্য তথা মহামায়া সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণে ইয়ে মানদেত পেন পুথত ইলিটো মহামায়া ৰাধা ফানাং চিং হন পেনিল তুম ফান মাৰ্কেট সেট না পিলো la sili tum kado kawe alang liphan an so se alang li ke claim ke dam ning kan phong bong pena parata me mo an so se claim dam misen nangji po phanil tum kado kawe ta sirbat hang do nangji la pen alang li long mo ajat jat akam amo asaya mo sa meli tum chira pitu do nangji la sili tum mohamaya rat hoy MSC hoy se tame alang liphan suri surya kardom pajiriglo উল্লেখ্য এই আধাৰশিলা মুকলি অনুষ্ঠানত সামেলাংছ ব্লক মণ্ডল কমিটিৰ ভিডিসি অধ্যক্ষ লংসিং টকবি উপসভাপতি বিক্ৰম সিং কিলি সম্পাদক কুৰসিং টিমুং প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৰবিন বে ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো সমূহ বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
Bhimshil Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে বুকাজান বিধানসভা এলেকাত থকা 6টা লেম্পছৰ পৰিদৰ্শন কাৰ্য 17 অক্টোবৰৰ দিনাও অব্যাহত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৰ ডিলাই কুলিগাঁও খটখটি লাহৰিজান লেম্পছসমূহ পৰিদৰ্শন কৰাৰ পিছত আজি দ্বিতীয় দিনা সমবায় সমিতিৰ সহ পঞ্জীয়ক কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে আবকাৰী আৰু সমবায় সমিতিৰ বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু টিছই বালিপথাৰ লেম্পছত উপস্থিত হয় বালিপথাৰ লেম্পছৰ কাৰ্যালয়ত কক্ষত অনুষ্ঠিত সভাৰ লেম্পছৰ সচিব টিবেটান সিংনাৰে লেম্পছটো পৰিচালনা ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ কথা ব্যক্ত কৰে কাৰ্যবাহী সদস্য টিছৰ আগত টিছয়েও যিমান পাৰে বিভাগীয় অভাৱসমূহ আৰু হিতাধিকাৰীৰ বাবে প্ৰাপ্য সামগ্ৰীসমূহ পৰ্যাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে এইদৰে কাৰ্যবাহী সদস্য সহিত পৰিদৰ্শনৰ বাবে যোৱা দলটোৱে চিলনিজান কয়লামাটি নিলিপ দেইথৰ দেইখৰি আদি পৰিদৰ্শন কৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ হয় অভিশপ্ত হে 17 অক্টোবৰ যেন কোনো দিনে ঘূৰি নাহে তাৰে কামনাৰে কাট নিউজৰ পৰিবাৰে কাৰ্যালয়ৰ সন্মুখ পাৱাৰ হাউচৰ বজাৰৰ প্ৰৱেশ পথত থকা পুলিচ পইণ্টত চাৰিওফালে জ্বলালে শাৰী শাৰী বন্তি তথাপি ইতিহাসটো ইতিহাসী এই মুহূৰ্তত দুখজনক ঘটনালৈ অনিষ্টা সত্ত্বেও কিছু বিশ্লেষণাত্মক দৃষ্টিৰে এবাৰ ভাবিবই লাগিব ভয়াবহ সপোন যেন লগা সেই দিনৰ পুৱা উদিত খুৰুখে নতুন খবৰ দিয়াৰ পৰিৱৰ্তে দিছিল অতিশয় জঘন্যময় খবৰ এনেকুৱা খবৰ যে আশ্চৰ্য আৰু ঘৃণাত বৈ থকা বতাহো যেন ববলৈ পাহৰি গৈছিল চৰাই চিৰিকটিয়েও যেন কুৰহাল কৰিবলৈ পাহৰি গৈছিল দুকুৰি ৰোধিক নিৰীহৰ তেজেৰে ৰঙালী হৈ উঠিছিল চাৰ্চিম প্ৰিচেকৰ ভূমি কিন্তু এনে ঘটনা আৰু অনাগত ভৱিষ্যতত ঘটিব নালাগে ভুল যিয়ে নকৰক ইয়াৰ বিষম পৰিণতি আমি আটাই ভুগিলো অতীতৰ শিক্ষাৰে অভিজ্ঞতা অৰ্জন কৰি বৰ্তমানক লগত লৈ ভৱিষ্যতত শান্তিৰ পথেৰে বাট বুলি যাব লাগিব কাট নিউজৰ পৰিবাৰৰ তৰফৰ পৰা সমাজৰ চিৰশান্তি কামনা কৰাৰ লগতে অভিশপ্ত 17 অক্টোবৰৰ দিনা নাৰকীয় হত্যাকাণ্ডৰ বলি হোৱা নিৰীহ লোকসকলৰ আত্মা সৎগতিৰ প্ৰাৰ্থনা কৰিলো ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো ধন্যবাদ